নমস্কাৰ মই আপোনালোক সকলোকে আমাৰ আখল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ তৰমুজৰ মিল্ক শ্বেক মানে ৱাটাৰমেলন মিল্ক শ্বেক। তাৰ কাৰণে আমাক দৰকাৰ হ'ব তৰমুজ। এতিয়া এইটো ছিজনত এভেইলেবল পোৱা যায়, তৰমুজ লাগিব অলপমান। আৰু এইখিনি হৈছে গাখীৰ, যোনখিনি মই গৰম কৰি পেলাই আকৌ অলপ ঠাণ্ডা কৰি পেলাই থৈ দিছিলোঁ। মই এইটো ফ্ৰিজত সোমোৱাই ৰাখিছোঁ। আপোনালোকে নৰ্মেলিও ইউজ কৰিব পাৰে বা আপোনালোকে ফ্ৰিজত ঠাণ্ডা কৰি ৰাখিব পাৰে। এইটো হৈছে বেজেল ছিডছ, টুকমাক বুলিও কয় আমাৰ অসমীয়া ভাষাত। এইটো মই অকণমান 10 মিনিটমান পানীত ডুবুৱাই ৰাখিছোঁ। যিকোনো অনলাইন আপোনাৰ ৱেবছাইটত, এমেজনত বা লোকেল আপোনাৰ দোকানত কিংবা মাৰ্টত আপোনালোকে এইটো পাই যাব। আৰু লৈছোঁ মই অলপমান চেনি, আৰু লৈছোঁ মই অকণমান আমুল ফ্ৰেছ ক্ৰীম, আৰু লগতে আপোনাৰ ব্লেণ্ডাৰ বা জাৰ বা মিক্সাৰ মিক্সি যিটোৱে আপোনালোকৰ ঘৰত এভেইলেবল আছে সেইটো ল'ব পাৰে। আৰু তাৰ প্ৰচেছটো একদমেই ইজি, মই আপোনালোকক দেখুৱাই দিছোঁ। মই ডাইৰেক্টলি ব্লেণ্ডাৰটোতে বা জাৰটোতে বা মিক্সিটোতে মই অলপমান ইয়াতে হেৰিখিনি দি দিম, তৰমুজখিনি দি দিম ইয়াতে। তাৰপিছত মই ইয়াতে অলপমান দি দিম আপোনাৰ চেনি প্ৰায় মই 2 চামুচমানেই ইয়াতে দি দিম, যাতে মিঠা হয় হেৰিখিনি তৰমুজৰ মিল্ক শ্বেকখিনি। আৰু মই লগতে ইয়াতে দি দিম অলপমান গাখীৰ। গাখীৰৰ লগতে অলপমান আমি দি দিম ক্ৰীম, ফ্ৰেছ ক্ৰীম। মই আমুল ক্ৰীম ব্যৱহাৰ কৰিছোঁ, আপোনালোকে অসুবিধা হ'লে বেলেগ ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে বা এইটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। এতিয়া মই এইটো ধুনীয়াকৈ মিক্সিত মাৰি আহি আছোঁ। আমাৰ ৱাটাৰমেলন মিল্ক শ্বেকটো হৈ গৈছে, দেখিছেনে কি ধুনীয়াকৈ বস্তুটো মিলি গৈছে। এতিয়া মই গোটেই বস্তুখিনি আপোনালোকক দেখাই দিছোঁ কেনেকৈ এইটো এছেম্বল কৰিলেই হ'ল। এছেম্বল কৰা মানে ইয়াতে একো নাই, ইয়াতে আমি জাষ্ট এটা গিলাচ ল'ম। গিলাচত অলপমান আমি বেজেল ছিড বা টুকমাক গুটিটো আমি যিখিনি চক কৰি ৰাখিছোঁ সেইখিনি আমি ইয়াতে ধুনীয়াকৈ দি দিম। টুকমাক গুটিটো পেটৰ কাৰণে বৰে ভাল, এইটো গৰমৰ দিনত ব্যৱহাৰ কৰিলে খুবেই ভাল হয়। এইটো এটা ঠাণ্ডা বস্তু। মই বেছি ব্লেণ্ড কৰি দিয়া নাই, অলপমান পাল্পটো থাকি গ'লে দেখিবলৈ ভাল লাগে বা খাবলৈও ভাল লাগে, এটা মুখত ফিল পোৱা যায়। ইয়াতে মই ইয়াৰ ওপৰত আৰু অলপমান টুকমাক মই ঢালিছোঁ। এইটো হৈছে আজি আমাৰ ভিডিঅ' ৱাটাৰমেলন মিল্ক শ্বেক। এইটো গৰমৰ দিনত খুবেই কামত অহা বস্তু, গতিকে আপোনালোকে ট্ৰাই কৰি চাব, একে সহজ ৰেচিপি। ভিডিঅ'টো সময় দিয়াৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ দিনটো শুভ হওক। ষ্টে ছেফ, ষ্টে ষ্ট্ৰং।